নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতি শৰ্মা। পোনপ্ৰথমে আপোনালোকক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি চাৰিওজন বহাৰ এটা বিশেষ কাৰণ আছে। আমি এটা আলোচনাত বহিম। তাৰ আগতে আপোনালোকক চিনাকি কৰাই দিছোঁ। এয়া আমাৰ মাজত মৃন্ময় ডেকা, গুৱাহাটীৰ পৰা হয়। তাৰপিছত এয়া হৈছে জিতজ্যোতি শৰ্মা, ওদালগুৰিৰ পৰা হয়। আৰু এয়া হৈছে আমাৰ চিন্ময় প্ৰতিম ভৰদ্বাজ, এওঁ নলবাৰীৰ পৰা হয়। আজিৰ মেইন টপিক বুলি নহয়, মানে আমাৰ এই মৃন্ময় ডেকাই তেখেতে মানে ফিটনেছৰ ওপৰত কিছু কথা ক'ব। চ' আমি এইখিনি মানে চাওঁ কি আমাৰ প্ৰশ্ন আছে কিছুমান, সুধি লওঁ তেখেতক কেনেকৈ কি কৰিব লাগে। এইটোৱে আৰু ঠিক আছে, আমি আৰম্ভ কৰি লওঁ। কি ক'বা তুমি ফিটনেছৰ ওপৰত? ধন্যবাদ দীপজ্যোতি শৰ্মা। আৰু নতুন চেনেল খুলিছে, আশা কৰোঁ আপোনালোকে ভাল পাব আমাৰ কথাবোৰ। আমি অলপ আলোচনা কৰিম, আপোনালোকে তাৰ পৰা কিছুমান কথা শিকিব পাৰিব। আমি যি জানো সেইখিনি আলোচনা কৰিম আৰু তাৰ পৰা আপোনালোকে শিকিব পাৰিব। তো প্ৰথম কথা হ'ল ফিটনেছ বুলি ক'লে শৰ্মা কি বুজা তুমি? এজন মানুহ যেতিয়া কওঁ যে এই মানুহজনৰ ফিটনেছ আছে, তো কি বুজা তুমি? স্বাস্থ্যৰ কথাটোৱে বুজো চাগে। স্বাস্থ্য। চিন্ময় কি বুজা? স্বাস্থ্য। জিত? ষ্ট্ৰং, ফিজিকেলি ষ্ট্ৰং। সি ফিটনেছ মানে তুমি ধৰা যোনজন মানুহে ইজিলি বেমাৰত নপৰে, যোনজন মানুহে চব কাম কৰিব পাৰে, এক্টিভ থাকে, সেইটোক কওঁ আমি ফিটনেছ। কিন্তু আমাৰ অসমত হওক বা ইণ্ডিয়াত হওক এটা ভুল ধাৰণা আছে। ফিটনেছ মানে এই ডাঙৰ ডাঙৰ বাইচেপ, এই ডাঙৰ ডাঙৰ চেষ্ট, এনেকৈ যোনে যায় তাক ফিটনেছ বুলি জনা যায়। আচলতে এইটো ভুল। ফিটনেছ মানে হ'ল যি তোমাৰ ধৰা বেমাৰ পৰা, সেইটো তুমি যদি বেমাৰ নপৰা সেইটোক কয় ফিটনেছ। বা তোমাৰ কিবা কাম আহিল, তৎক্ষণাত দৌৰি গ'লা, তৎক্ষণাত আহিলা, সেইটো কয় মেইন ফিটনেছ। তো এই কথাটো আমি জানিব লাগে। এইটো হ'ল প্ৰথম কথা। ছেকেণ্ড কথা, আমি ফিটনেছ কেনেকৈ আনিম? তোমালোকে কি ভাবা ফিটনেছ কেনেকৈ আহিব পাৰে? জিমত? বহুতে ভাবে জিমত, কিন্তু তুমি নিজে কোৱা জিমত আচল ফিটনেছ আহে নেকি? আমি মোৰ লগৰ বহুতো দেখিছোঁ সিহঁতে জিমত যায়, কিন্তু সিহঁতে মেইন ফিটনেছটো সিহঁতৰ নাহে। কাৰণ কিয়? জিমত খালি আমি ৱেইট উঠাই থাকোঁ। মেইন যোনটো বস্তু হ'ল সেইটো হ'ল খাদ্য। বুজি পাইছা? এই খাদ্যটো আমি যি টি খাই থাকোঁ। 1 ঘণ্টা তুমি জিমত এক্সাৰচাইজ কৰিছা, কিন্তু ওলাই আহি তুমি যি টি খাই আছা, পিজ্জা খাই আছা, এই কিবা চিঙিৰা খাই আছা, ফাষ্ট ফুড খাই আছা, তো কি লাভ হ'ব? সেইবোৰ একো লাভ নহ'ব। তো মেইন কথা হ'ল ফিটনেছ আহে, আমাৰ এটা কথা আছে, ফিটনেছ কাম ফ্ৰম কিটচেন। আমাৰ পাকঘৰৰ পৰা আমাৰ প্ৰথম ফিটনেছ আহে। তাৰপিছত আহে জিমৰ পৰা, যি আমি এক্সাৰচাইজ কৰোঁ, এক্সাৰচাইজ ঘৰ হওক। সেইটো অকল জিম বুলিয়ে নহয়, তুমি দৌৰি আছা, খেলি আছা, ক্ৰিকেট খেলি আছা, কিবা কৰি আছা, সেইটোতো এটা ৱৰ্কআউটৰ নিচিনাই হয়। তো সেইবোৰৰ পৰাও আমাৰ ফিটনেছ আহিব পাৰে। তো এইখিনিয়ে। ব্যায়াম কৰিব লাগিব আৰু জিমৰ লগত। অকল জিম বুলি নহয়, খাব লাগিব। তুমি কাবাডী খেলি আছা, দৌৰি আছা, ৰানাৰ হয় তুমি, সেইবোৰো যদি ভালকৈ কৰি আছা আৰু ভাল খাই আছা, তোমাৰ অট'মেটিক ফিটনেছ আহি যাব। আমি ফিটনেছটো বঢ়াবলৈ কেনেকুৱা খাদ্য খোৱা উচিত? খাদ্যত আমাৰ মেইন কথা হ'ল 3টা বস্তু থাকে: প্ৰ'টিন, কাৰ্বছ আৰু ফেটছ। এই 3টা বস্তু মিলি কেনে আমাৰ এটা খাদ্য হয়। আমি যি খাই আছোঁ, ধৰা মোৰ লগত এটা বিস্কুটৰ পেকেট আছে, এই বিস্কুটৰ পেকেট, এই বিস্কুটতো এই 3টা বস্তুৱে আছে। প্ৰ'টিন, ইয়াত তোমাৰ লিখাও থাকে, ইয়াত চাই লোৱা, প্ৰ'টিন লিখা আছে, কাৰ্বহাইড্ৰেটছ আৰু এই ফেটছ, এইবিলাক ইয়াত লিখা আছে। এনেকৈ চব বস্তুতে আপোনালোকৰ লিখা থাকে। তো এতিয়া মানুহৰ গ'ল অনুসৰি এই বস্তুটোত খাব লাগে। ধৰা শৰ্মা, তেওঁ ধৰা ওজন বঢ়াব, তো তুমি বেছি কাৰ্বহাইড্ৰেটছ খাব লাগিব। এই কাৰ্বছ বুলি যে লিখা আছে, কাৰ্বহাইড্ৰেটছ ইমান গ্ৰাম, ইয়াত লিখা আছে কাৰ্বহাইড্ৰেটছ ইমান গ্ৰাম। তুমি কাৰ্বছ বেছি খাই কেনে এক্সাৰচাইজ কৰিবা, তেতিয়া তোমাৰ মানে ওজন বাঢ়িব। আৰু যাৰ ধৰা ওজন আগৰ পৰাই বাঢ়া আছে, সি অলপ কমাব, সি কাৰ্বহাইড্ৰেটছটো কম কৰি দিলে হ'ল। সি যেতিয়া কাৰ্বহাইড্ৰেটছ কম কৰি দিব, লাহে লাহে তাৰ ওজন কমি আহিব। কাৰ্বহাইড্ৰেটছৰ মূল কাৰণ ওজন বাঢ়া আৰু কমা। কাৰ্বহাইড্ৰেটছ মেইন হ'ল আমাৰ এনাৰ্জি দিয়া, ওজন বঢ়োৱা আৰু সেই নহয়। ধৰা কাৰ্বহাইড্ৰেটছ আমাৰ বেছি থাকে ভাতত, বগা চাউলত। আমি ধৰা ইমান ভাত খাইছোঁ, 1 কাঁহী ভাত খাইছোঁ, ই আমাক এনাৰ্জি দিব। আৰু তুমি যদি ইমানটো ভাত খাই কেনে একো কাম কৰা নাই, শুই আছা, সেই কি কৰিব, আমাৰ বডিটো সেই এনাৰ্জিটো ষ্ট'ৰ কৰি ল'ব।
যাতে ফিউচাৰত কাম কৰিব পাৰে। এতিয়া আজিকালি মানুহবোৰে খাই থাকে বেছি কাম বন নকৰে, কম্পিউটাৰত কাম কৰে, মোবাইলত কাম কৰে, শুই থাকে। তো সেইটো কি কৰে, বডিটো সেই এনাৰ্জিটো ষ্ট'ৰ কৰি 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 লাষ্টত পেট বঢ়াই দিয়ে, সেইটো ফেটছত কনভাৰ্ট হৈ যায়। তো সেইটোৱে কথা, তুমি খাই আছা কাম কৰা, মানে তেল ঢালি আছা গাড়ীখন চলোৱা, ঠিক আছে। তুমি যদি তেল ঢালিয়ে থাকা এটা সময়ত অভাৰফ্ল' হৈ যাব। এই অভাৰফ্ল'টো তোমাৰ পেটত হওক, মুখ চুখ ফুলি যাব, এনেকৈ বহুত বেয়া। আৰু ফেটছ একদম ভাল নহয়, তোমাৰ কলেষ্ট্ৰলৰ কাৰণে ভাল নহয়, তোমাৰ ব্লাড প্ৰেছাৰ বাঢ়িব পাৰে, সেইবোৰ কথা। এটা প্ৰশ্ন হ'ল, কিছুমান মানুহ মানে জন্মতে শকত নাথাকে বা পিছত শকত হৈ যায়, তাৰ কাৰণে এইটোৱে নেকি যি ফেটছ হয়, মানে কাম চাম নকৰে, খোৱাত কিন্তু খায় কিন্তু সৰুতে কি হয়, ইউজুৱেলি এটা সৰু বাচ্ছাই অলপ খায় আৰু এক পাক দৌৰি আহে, দিনটো খেলি থাকে। কিন্তু লাহে লাহে আমি যেতিয়া ডাঙৰ হওঁ, আমি বেছি এলেহুৱা টাইপ হৈ যাওঁ। এই ৰ'দ আছে নাযাওঁ, বিচনাতে শুই থাকি মোবাইলটো টিপি থাকোঁ, কিন্তু টাইমত ভাতটো খাওঁৱেই আমি। সেইকাৰণে মানুহে লাহে লাহে শকত হ'ব আৰম্ভ কৰে। সৰুতে দৌৰি থাকে, খেলি থাকে, সেইকাৰণে ক্ষীণে থাকে। মোৰ কুৱেশ্যন এটা আছিল, জানিব লগা আছিল, মানে মই ষ্ট্ৰেংথ এণ্ড কণ্ডিশ্যনিং সেইটো কি বস্তু মই বুজি পোৱা নাই মানে। জিমত আমাৰ ধৰা এইটো প্ৰায় জিমতে হয়। যেতিয়া আমি জিমত যাওঁ, আমাৰ ষ্ট্ৰেংথ, এটা মানুহৰ ষ্ট্ৰেংথ কিমান আছে সেইটো মানে যোনটো ইম্প্ৰভাইজ কৰে, সেইটোৱে মানে জিমত শিকোৱা যায়। ধৰা এই শৰ্মাৰ হওক, জিতৰ হওক, তোমাৰ হওক বা মোৰ হওক, আমাৰ চবৰে ষ্ট্ৰেংথটো বেলেগ বেলেগ। মই ধৰা 20 কেজি উঠাব পাৰোঁ, তুমি 30 কেজি পাৰিবা, 40 কেজি, নিজক মানে একো হাৰ্ম নকৰাকৈ। তো সেইটোৱে জিমত শিকোৱা যায়। তোমাক মানে এনেকুৱা ট্ৰেইনিং ৱৰ্কআউট কিছুমান দিব, যাতে তোমাৰ লাহে লাহে মানে মাহৰ পিছত তোমাৰ ষ্ট্ৰেংথটো বাঢ়ি যাব। তুমি ধৰা এতিয়া 30 কেজি উঠাই আছা, তুমি কেইদিনমান পিছত 40 কেজি উঠাব পাৰিবা। সেনেকৈ মানে তোমাৰ লাহে লাহে তোমাৰ বডিৰ ষ্ট্ৰেংথটো বাঢ়ি যাব, সেইটো কয় ষ্ট্ৰেংথ। আৰু কণ্ডিশ্যনিংটো হ'ল তোমাৰ বডি কণ্ডিশ্যনিং। তোমাৰ বহুত মাংস আছে, মাচলছ আছে, মানে তোমাৰ চাৰ্টত তোমাক বহুত ডাঙৰ লাগি আছে, কিন্তু তুমি ধৰা চাৰ্টটো খোলাৰ পিছত কিবা এটা ভাল লগা নাই, এইটো চেষ্ট ডাঙৰ আছে, এইটো চেষ্ট সৰু আছে, মানে বডিটো কণ্ডিশ্যনিঙত নাই। তো সেইটোও মানে তাতে জিমত তোমাৰ ভালকৈ এইবোৰ মেইনটেইন কৰে। আৰু এইটো চব বডিটো চাব, এটা পাৰফেক্ট মানে চিমেট্ৰিত লৈ আহে বডিটো, সেইটোৱে ষ্ট্ৰেংথ আৰু কণ্ডিশ্যনিং। ধন্যবাদ। মই এটা আপোনাৰ প্ৰশ্ন সুধিব বিচাৰিছোঁ, যি মোৰ বন্ধুৱে কৈছিল কিবা ওজনৰ কিবা সূত্ৰ আছে বোলে, কিবা এইটো মই বুজি নাপালোঁ, ভালকৈ কৈছিল মই বুজি নাপালোঁ, কিবা আছে নেকি ওজনৰ সূত্ৰ? মানে আমি আচলতে কেলকুলেট কৰিব পাৰোঁ। এতিয়াতো আমি নাজানো মই পাৰফেক্ট নৰ্মেল আছোঁ নে নাই, সেইকাৰণে কি কৰিব লাগে, আমি BMIটো নিজৰ ওলাই ল'ব লাগে। BMI বডি মাছ ইণ্ডেক্স, ঠিক আছে। তো সেইটো আমি কেনেকৈ ওলাম, সেইটো তোমাৰ ওজনটো জুখি ল'বা কেজিত, তোমাৰ ওজনটো জুখি ল'লা, তোমাৰ চেণ্টিমিটাৰত হাইটটো জুখি ল'লা, কিমান হাইট আছে। তো নেটত মাৰি দিলে হ'ল BMI কেলকুলেটৰ বুলি, তাতে তুমি দুটা মাৰি দিবা, ৱেইটটো লিখি দিবা আৰু তোমাৰ হাইটটো লিখি দিবা। তাৰপিছত তোমাৰ এটা নাম্বাৰ এটা ওলাব, যদি 25ৰ ধৰা তলত আহে তেতিয়া তোমাৰ নৰ্মেল আছে, যদি 25ৰ ওপৰত আহে সেইটো মানে অভাৰ ৱেইট। তো সেনেকৈ আমি অভাৰ ৱেইট, আৰু 18 নে কিবা তলত গ'লে আণ্ডাৰ ৱেইট, তাতে লিখি দিব। সেনেকৈ আমি চাব পাৰোঁ যদি নৰ্মেল আছোঁ, আমি সেইটো মেইনটেইন কৰাটো উচিত। আৰু চবত কৰি দিগদাৰ হ'ল মেইনটেইন কৰাটো। এজন মানুহৰ তুমি চাবা যাৰ ভাল বডি থাকে, আমি বহুত ছুপাৰষ্টাৰকে দেখা পাওঁ, ঋতিক ৰোশন হওক, সিহঁতে মেইনটেইন কৰিব নোৱাৰে। এখন চিনেমাৰ কাৰণে বঢ়িয়া এটা বডি বনায়, কিন্তু কিছুদিনৰ পিছত সিহঁতৰ পেটলা হৈ যায়, আৰু সিহঁতে আৰু কষ্ট কৰি সেই শ্বেপত আনিব লাগে। আমিৰ খান হওক, কিন্তু সেইটো কথাই মানে মেইনটেইন কৰা বহুত দিগদাৰ বডি বিল্ডিঙত বা ফিটনেছত। তুমি যদি মেইনটেইন কৰি ৰাখিব পাৰিছা, তো সেইটো বহুত ডাঙৰ কথা। মানে এজন বডি বিল্ডাৰ হ'বলৈ কিমান দিন মান ফিটনেছ কৰিব লাগে? বডি বিল্ডাৰ হ'বৰ কাৰণে আচলতে এইটো তোমাৰ মাইণ্ডৰ কথা। তুমি যদি এক্সাৰচাইজ কৰাৰ আগত পূৰা মাইণ্ড আৰু মাছল কানেকশ্যন দি এক্সাৰচাইজ কৰি আছা, ভাল খাই আছা, আচলতে বডি বিল্ডিংটো এটা তপস্যা বুলি ক'ব লাগিব। সেইটো বহুত সাধনা, সেইটো মানে একদিন বা এসপ্তাহ এক মাহত অহা বস্তু নহয়। এইটো লাহে লাহে কৰি 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 তোমাৰ লাহে লাহে কৰি কৰি এনেকৈ এটা সময়ত তুমি নিজে চাবা যে তোমাৰ বডি লাহে লাহে ইম্প্ৰুভাইজ হৈ আছে। কিন্তু আমি বহুতে কি কৰোঁ, 1 মাহ বা 2 মাহ যাই কেনে চাওঁ বডি একো হোৱা নাই, আমি জিম বাদ দিওঁ বা ৱৰ্কআউট বাদ দিওঁ। আচলতে এইটো নহয়, 5 বছৰ 6 বছৰ কণ্টিনিউৱাছ কৰি কৰি সদায় বেয়া বস্তু নাখায়, কিবা এইবোৰ পূৰা মেইনটেইন কৰি কেনে এটা ভাল বডি বিল্ডাৰ হয়।
সেইটোৱে। হয়, আৰু কিবা আছে নেকি ওজনৰ ক্ষেত্ৰতে কিমান খাব লাগে, কি পৰিমাণৰ কিবা কেলৰিৰ ক্ষেত্ৰত কিবা আছে নেকি? কেলৰিজ আছে। তুমি এই বিস্কুটৰ পেকেটটো আৰু দেখাইছোঁ বাৰু, ইয়াত কেলৰিজ বুলিও লিখা আছে। টোটেল কেলৰিজ কিমান আছে ইয়াত হয়তো দেখা পাইছে আপোনালোকে, লিখা থাকে ইয়াত। তো কেলৰিজ কি বস্তু, এই মই যে ক'লোঁ ফেটছ, প্ৰ'টিন আৰু কাৰ্বছ, এই তিনিটা মিলি কেলৰিজ হয়। ঠিক আছে। তো এজন মানুহে যদি ওজন বঢ়াব খুজিছে, ধৰা মোৰ এতিয়া আছে 72 কেজি, মই যদি 73 কেজি কৰিব লাগে, মই কি কৰিব লাগিব, কালিৰ পৰা মই যিমান খাই আছোঁ অলপ খোৱাটো বঢ়াই দিম। আৰু মই যদি পূৰা কেলকুলেট কৰি চাওঁ সেইটো কেনেকৈ কৰিম, মই যদি 3500 কেলৰিজ মই বঢ়াই লওঁ মোৰ খাদ্যত, মোৰ আধা কেজি বাঢ়ি যাব। ঠিক আছে, আধা কেজি বাঢ়িব যদি 3500 কেলৰিজ মই বঢ়াওঁ। আৰু যদি নেক্সট দিনা আৰু 3500 কেলৰিজ মই বঢ়াওঁ, তো মোৰ আৰু আধা কেজি বাঢ়িব, তে মোৰ 1 কেজি টোটেল বাঢ়ি যাব। আৰু মই দিনত খৰচ কৰোঁ 2000 কেলৰিজ। ঠিক আছে, মোৰ অলপ বেছি হয় কাৰণ মই অলপ এক্সাৰচাইজ কৰি থাকোঁ, মোৰ 3000 মান খৰচ যায়। মানে মই 6000 খাব লাগিব, বুজি পাইছানে? ডাবল খাব লাগিব, মই ডাবল খাব লাগিব। মই 3000 খৰচ কৰি আছোঁ, 6000 খাম, এই 3000 মোৰ বেলেঞ্চ থাকিব। নেক্সট দিনা আৰু 3000 খৰচ কৰি আছোঁ, 3000 খাম আৰু 3000 বেলেঞ্চ থাকিব, এই 6000 হ'ব, তেতিয়া মোৰ 1 কেজি বাঢ়িব। তো এনেকৈ মানে ওজন বঢ়োৱা এইটো এটা টেকনিক বুলি কয়। এইটো পূৰা পাৰফেক্ট টেকনিক আপোনাৰ যদি কম সময়ত ৰিজাল্ট খুজিছে। বডি বিল্ডিংটো কি বস্তু? বডি বিল্ডিংটো হ'ল আচলতে মাচল বিল্ডিং। এইটো তোমাৰ চাইজ হ'ল। আৰু ফিটনেছটো হ'ল তোমাৰ, মই আগতেও কৈছোঁ, ফিটনেছটো হ'ল যে তুমি যাতে বেমাৰ নপৰা, তোমাৰ এক্টিভনেছটো হয় ফিটনেছ। আৰু বডি বিল্ডিংটো হ'ল তোমাৰ চাইজ, তোমাৰ ডাঙৰ মাচলছ। বডি বিল্ডিং যোনে কৰে আচলতে সিহঁতে শ্বাৰ্টলেছ হৈ পজিং কৰে জাজৰ আগত, সিহঁতৰ চিমেট্ৰি দেখায়, মাচলবোৰ ওলাই কেনে কিমান ধুনীয়া এটা দেখিব পাৰি। সেইটো এটা খেলা হয়, এইটো বডি বিল্ডিংটো এটা খেলা বুলি কয়, এইটো স্পৰ্টছ। বিশ্বত বডি বিল্ডিংটো বহুত চলিছে আজিকালি, বলিউডৰ পৰা চবতে আৰু বডি বিল্ডিংটো চলিছে। এইটো এটা ভাল কথা, বডি বিল্ডিং কৰিব লাগে বা ফিটনেছো কৰিব লাগে। বডি বিল্ডিং নকৰিলেও ফিটনেছটো থাকিব লাগে মোৰ মতে। আৰু সেইটো ফিটনেছ আহিব খোৱা লোৱাৰ কাৰণে। আপোনালোকে খোৱা বোৱা ভালকৈ কৰক, বঢ়িয়া। বডি এটা ভালকৈ মেইনটেইন কৰিব লগা হ'লে খোৱা বোৱাৰ লগতে আমি এক্সাৰচাইজ কৰিবই লাগিব। 1 ঘণ্টা বা আধা ঘণ্টা আপুনি এক্সাৰচাইজ কৰক। জিম যাওঁ নাযাওঁতো এই পিছৰ কথা বাৰু, বাকী এক্সাৰচাইজ কৰিবই লাগিব। আপুনি ঘৰতে এক্সাৰচাইজ কৰিব পাৰে, পুছ আপ, চিলিং বহুত আছে ঘৰত। 2টা ডাম্বল দি আপুনি 80% ৱৰ্কআউট কৰিব পাৰে। দৌৰিলে আমাৰ ফিটনেছটো আহে ন? দৌৰাটো হ'ল কাৰ্ডিঅ' বুলি কয়। এইটো আচলতে আমি যেতিয়া কাৰ্ডিঅ' কৰোঁ, সেইটো আমাৰ হাৰ্টৰ এক্সাৰচাইজ। আৰু ডাম্বল উঠালে আমাৰ এইটো মাচলছৰ এক্সাৰচাইজ হয়। আৰু এই হাৰ্টৰ এক্সাৰচাইজটো বহুত ইম্পৰ্টেণ্ট। আমি যেতিয়া দৌৰোঁ, জোৰে দৌৰোঁ বা জগিং কৰোঁ, আমাৰ হাৰ্টটো পাম্প কৰে, হয় নাই? আমি যেতিয়া হাৰ্টটো পাম্প কৰে, তেতিয়া কি হয়, আমাৰ এই ব্লাড ফ্ল'টো ভাল হৈ যায় আৰু উশাহটো ঘন হয়। তো সেইটো কি হয়, তুমি যেতিয়া সদায় দৌৰি থাকিবা, তোমাৰ এটা ষ্ট্ৰেংথ আহি যায় হাৰ্টটোত, আৰু পিছত তোমাৰ হাৰ্ট ডিজিজ নহয়, বহুত ভাল। আৰু চবতকৈ ভাল কথা, এইটো তোমাৰ ফেট লছ কৰে মানুহৰ। যেতিয়া দৌৰে মানুহৰ ফেট লছ বহুত কম হৈ যায়, সেইটোৱে। আৰু দৌৰিব বহুত লাগে মানুহে, অলপ হ'লেও দৌৰিব লাগে। আৰু আজি বেছি নকওঁ আৰু, ঠিক আছে। এইখিনি কৈ আপোনালোকৰ পৰা আমি ৰাতিপুৱা দৌৰাটো ভাল নে আবেলি দৌৰাটো? তো আমাৰ জিতে সুধিছিল যে ৰাতিপুৱা দৌৰা উচিত নে আমি গধূলি দৌৰিব লাগে। তো এইটো টাইম লৈ একো কথা নাই। তুমি ৰাতিপুৱা উঠিলে আমাৰ কি হয়, আমাৰ বডিত এটা হৰমন থাকে, টেষ্টষ্ট্ৰন বুলি কয়। সেই টেষ্টষ্ট্ৰন হৰমনটো আমাৰ মাচল বিল্ডিং আৰু সেইকাৰণে ভাল। আৰু মাচল বিল্ডিঙৰ কাৰণে সেইটো হৰমন বহুত ভাল বুলি জনা যায়, টেষ্টষ্ট্ৰন। তো সেইটো ৰাতিপুৱা আমি যেতিয়া উঠোঁ, সেইটো পূৰা পিকত থাকে, মানে হাইত থাকে। তো আমি যেতিয়া ৰাতিপুৱা দৌৰোঁ, সেইটো এটা বেনিফিট দিয়ে, কাৰণ সেই টেষ্টষ্ট্ৰন লেভেলটো হাই থাকে, আৰু সেইটো তোমাৰ মাচল অলপ গ্ৰ' কৰিব পাৰে। বাকী এনে গধূলিও দৌৰিব পাৰি, বাকী এইটো একো কথা নাই। কিন্তু ৰাতিপুৱা মই প্ৰিফাৰ কৰোঁ ৰাতিপুৱা দৌৰাটো ভাল, কাৰণ ফ্ৰেছ হাৱা পাবা প্ৰথম কথা। ছেকেণ্ড কথা হ'ল তোমাৰ টেষ্টষ্ট্ৰন হাই থাকে,
আৰু এই দুটা মানে বেনিফিট থাকে আৰু যদি ৰাতিপুৱা দৌৰে মানুহে হয় আৰু কিবা চাইণ্টিফিকৰ কিবা আছে নেকি চাইণ্টিফিক কজ অঁ তো মই আপোনালোকক দেখাব খোজোঁ যে আমি আচলতে জিম কৰিলে আমাৰ বডিত কি হয় বা আমি যেতিয়া ডাম্বল লোহা এটা উঠাওঁ আমাৰ বডিত এনেকুৱা কি হয় যে আমাৰ বডি গ্ৰ' কৰিব আৰম্ভ কৰে তো মই আপোনালোকক বঢ়িয়াকৈ এইটো বুজাই দি আছোঁ ঠিক আছে এই মই কাগজত আপোনালোকক বুজাই দি আছোঁ আমি কাগজটো যিহেতু সেই হ'ব গতিকে আপোনালোকক ফটো মাৰি পেলাই ইয়াৰে ভিডিঅ'ৰ শেষত মানে লগাই দিম আৰু এনেকৈ দেখাব খুজিম এইটো চাওক এইটো ধৰক আপোনালোকৰ এইটো মাছলছ ঠিক আছে তো যেতিয়া আমি এক্সাৰচাইজ কৰোঁ পূৰা ডাম্বল চাম্বল উঠাওঁ তেতিয়া কি হয় আমাৰ এই মাছলটো ছিঙি যায় যিমান আমি উঠাওঁ আপুনি যিমানে ভাৰী উঠায় সিমানে ছিঙি যায় আপুনি ধৰক এইটো এনেকৈ উঠালে আপোনাৰ ইয়াত মাইক্ৰ' টিয়াৰ্ছ বুলি কয় সেইটো ছিঙি যায় তো সেইটো প্ৰচেছ হ'ল জিমত ঠিক আছে জিম ইজ অনলি ফৰ টিয়াৰিং দ্য মাছল আপোনাৰ মাংসটো ছিঙি দিয়ে মই শৰ্মা হাতটো দিয়া মই মানুহক দেখাই আছোঁ শৰ্মাই ধৰক এইটো এনেকৈ জিম মাৰিলে জিমত যায় তো ই কি কৰিব ইয়াৰ পৰা এইটো মাইক্ৰ' টিয়াৰ্ছ হ'ব অলপ ছিঙি যাব সৰু আমি দেখা নাপাওঁ এইটো মাইক্ৰস্ক'পেদি চালে গম পাব তো সেইটো প্ৰচেছ হ'ল ইয়াৰ জিমত বাহিৰতে হ'ব নেকি বস্তুটো বাহিৰত নহয় ইনাৰ মাছল যোনটো টিচু আছে মাছলত সেইটো তোমাৰ অলপ এনেকৈ ছিঙি যাব ঠিক আছে সেইটো প্ৰচেছ হ'ল জিমত এতিয়া সি যেতিয়া ঘৰত আহিব সি খাব প্ৰ'টিন থকা খাদ্য ঠিক আছে প্ৰ'টিন আপোনাৰ ধৰক অ'টছ হৈ গ'ল তাৰপিছত কণী হৈ গ'ল তাৰপিছত মাংস চাংস খালে সি যেতিয়া খালে শৰ্মাই এইপিনে মই অলপ দেখাই দি আছোঁ সি যেতিয়া খালে তাৰ পেটত গ'ল পেটতো এটা কথা আছে এইটো মানুহৰ চব ডাইজেশ্যন যদি ভাল হয় কিছুমান মানুহে আপোনালোকে শুনিছে যে যিকোনো এখন ৰুটি খালেও বহুত ভাল স্বাস্থ্য হয় তাৰ ডাইজেশ্যনটো বহুত ভাল তো আমি আজিকালিতো ডাইজেশ্যন বহুত বেয়া কাৰণ আমি যি টি বস্তু খাই থাকোঁ সেইকাৰণে ডাইজেশ্যন বেয়া হৈ যায় চব কেমিকেল ভেজিটেবলৰ কেমিকেল সেইকাৰণে ডাইজেশ্যন বেয়া এতিয়া শৰ্মাই ইয়াৰ যদি ডাইজেশ্যনটো ভাল আছে ই খালে প্ৰ'টিন এতিয়া কি কৰিব ইয়াৰ ব্ৰেইনে ছিগনেল দিব যে আজি জিম কৰিছে এইখিনি এই বাইচেপত ইয়াৰ ছিঙি আছে মাংস তো ইয়াক ৰিকভাৰী লাগে আমাৰ ব্ৰেইন বহুত স্মাৰ্ট হয় আৰু ই মানে ছিগনেল দিয়ে তো কি কৰিব সেই প্ৰ'টিনটো যাই কেনে এমিনো এচিড প্ৰ'টিনৰ পৰা এমিনো এচিড এটা আহে সেই এমিনো এচিডে ইয়াৰ এই ছিঙা বস্তুবোৰ এনেকৈ ধৰক ছিঙিছে ন সেইটো এনেকৈ জইন কৰিব এই নেক্সট দিনা আৰু এইটো কৰিলে আৰু ছিঙিল আৰু প্ৰ'টিন খালে আৰু জইন কৰিল এনেকৈ কৰোঁতে এটা সময়ত ই ডাঙৰ হৈ যায় মানে ইয়াৰ ব্ৰেইনে ছিগনেল দিব যে ই বহুত ওজন উঠাই আছে আজিকালি তো ইয়াৰ এইখিনি বস্তু অলপ ষ্ট্ৰং হ'ব লাগে যাতে ই আৰু ওজন উঠাব পাৰে আমাৰ ব্ৰেইন এনেকৈ কাম কৰে তো সেইকাৰণে এইখিনি বস্তু ইয়াৰ ষ্ট্ৰং হৈ যাব আৰু ডাঙৰ হৈ যাব গ্ৰ' কৰিব তো সেইটো হ'ল চাইণ্টিফিক ৱে আশা কৰোঁ আপোনালোকে বুজি পাইছে মই যিমান পাৰোঁ বুজাব চেষ্টা কৰিছোঁ আপোনালোকক তো এইখিনিয়ে আছিল ফিটনেছৰ ওপৰত আৰু বেলেগ একো নাই আৰু লাষ্টত এটা কথা কওঁ বডি বিল্ডিং আৰু ফিটনেছৰ মাজত কনফিউজ নহ'ব কোনোবাই যদি কয় যে তই জিম যাই আছ কিবা যাই আছ তোৰ ইমান ডাঙৰ চেষ্ট হোৱা নাই কিবা হোৱা নাই কাণ নিদিব নিজৰ ফিটনেছৰ ওপৰত ধ্যান দিয়ক আপুনি এক্টিভ নে নাই সেইটো আপুনি ধ্যান দিয়ক আৰু এনেকৈ কৰি থাকক লাহে আপোনালোকৰ গ'ল এচিভ হ'ব সেইটোৱে তো আজি বেছি দীঘলীয়া নকৰোঁ নে কি কয় ঠিক আছে বাছ এইখিনিয়ে আছিল আৰু এইখিনিয়ে ক'ব লগা আছে আমি হয়তো আপোনাৰ এই কোৱা ভিডিঅ' বনাম কিছুমান টপিকৰ ওপৰত তো আচলতে কিবা ক'বা নেকি আৰু পিছত লগ হ'ম হয় আৰু পিছত লগ হ'ম ধন্যবাদ টিল দেন বডি বনাও থেংক ইউ